Hey dosto, good morning. এতিয়া ৰাতিপুৱা প্ৰায় 6টা বাজিল। তো আজি অলপ এটা নতুন ভিডিঅ' লৈ আহি আছো। তো থাম্বনেল চাই নিশ্চয় গম পাইছে ক'ত গৈ আছো। আৰু এতিয়া ৰাস্তাত ৰখি আছো এনেকে। এইফালৰ পৰা মিনাল আহি আছে। তো ইয়াতে অলপমান ৰখি আছো। তো মিনালৰ লগত যাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মিনালক ৰখি আছিলো। মিনাল আহিল। তো এতিয়া আমি যাম মানে এতিয়া মই গাড়ী চলাম। কেনেকুৱা লাগিল? বতৰ মজা ন? কেইটা বজাত উঠিলা যে? 4:30। তো ইয়াৰ পৰা নগাঁও প্ৰায় 210 কিলোমিটাৰ। তো তেল গাড়ীত অলপ কম আছে। তো ইয়াতে অলপ তেল ভৰাই লওঁ। सजना जी तेरे बिना जिया लागे ना हम रब से मांगे तुझे और कुछ मांगे ना लकीरें साथ मांगे गेरों का रंग भावे ना किस्मत मंजूरी ना दे तू ही मन को भावे हाँ परदेसी बिना तेरे शहर की गलियां सुनी होली में रंग नहीं ईदी में भी चांदनी नहीं कहने को महीना ये मोहब्बत वाला झूठा है साजन बिन सजनी चांद बिन चांदनी नहीं हाय सजना जी मैनू छड्ड के नहीं जाना बिना तेरे मैनू मिल भी सजा हाय सजना जी तेनू बाहां विच भर लूं मैं होना कभी मुझे सजना তো পুৱাৰ পৰা একো খাই অহা নাই ঘৰত। তো ইয়াতে অলপমান কিবা খাই লওঁ, পৰঠাই হওক বা কিবা এনেকৈ। বুম থালি এখন দিছে, এতিয়া খাম পৰঠা। হাফ লিটাৰ দিলে হ'ল। কণী খাবা? আমলেট খাবা? দিয়া ৰাতিপুৱা কথা। सजना जी मैनू छड्ड के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रात बापरे बाप की बৈদ্য বৰষুণ। গাড়ী চলাব ৰখি দিলোঁ আৰু ৰাস্তাতে। প্ৰায় 1 ঘণ্টা সময় এই বামুণগাঁৱত বহি আছোঁ। আৰু ইয়াৰ পৰা আৰু নগাঁও প্ৰায় 50 কিলোমিটাৰ। প্ৰায় 1 ঘণ্টা ধৰি বৰষুণ। মিনাল আজি বৰষুণক কি ক'বা? আজিৰ বৰষুণক কি নাম দিম আমি? যোৱাকালিক লগি ৰ'দ 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 এতিয়াও বোলে তাতে ৰ'দে দি আছে। আমাৰ ইয়াতে বৰষুণ। এতিয়া আজিৰ প্ৰায় প্ৰগ্ৰেম আমাৰ শেষ হৈ যাব। অলপ ঠাণ্ডা পাইছোঁ, কিন্তু আজিৰ প্ৰগ্ৰেমটো প্ৰায় শেষ হওঁ হওঁ অৱস্থা। কাৰণ 12টা বাজে। কিমান বা টাইম লাগে আৰু বৰষুণ দেৱতা বৰ্তমান কিবা কৰা নাই, আহি আছে আৰু অহা চান্স আৰু বেছি। এতিয়া বৰষুণ কমিল আৰু লাহে লাহে গাড়ী যাত্ৰা আৰম্ভ কৰিলোঁ। এতিয়া নগাঁও অভিমুখে যাই আছোঁ। তো এতিয়া ফাইনেলি আমি নগাঁও আহি পালোঁ আৰু এতিয়া হোটেলত এটা ৰুম ল'ব লাগে। তাৰপৰা এতিয়া ৰুম বিচাৰিম। ফাইনেলি এটা কিবাকে ৰুম পালোঁ। বাপৰে 1.5 ঘণ্টা ধৰি ৰুম বিচাৰি আছিলোঁ, মইতো ৰুম নাপালোঁ। ফাইনেলি এটা কিবাকে ৰুম পালোঁ। এইটো আমাৰ ৰুম। এনে ৰুমটো কেনে 1000 টকা কিন্তু ৰুমটো খাচ নালাগে। ঠিক আছে, আমি এতিয়া ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হ'লে আপোনালোকক লগ পাই আছোঁ।